নমস্কাৰ, আকৌ এটা মিনি ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি একদম চিপচিপিয়া বৰষুণ, ইমানেই ভাল লাগিছে নহয়। অকণমান বৰষুণত তিতি আহিলোঁ, তাৰপাছত লাল চাহ অকণ খাব মন গ'ল আৰু লাল চাহকণ মায়ে ক'লে ময়ে বনাওঁ আৰু কিবাকিবি মায়ে ঢেৰ বনালে। ডিম চপ বনালে, পকৰা বনালে আৰু পানী পিঠাও বনালে। পানী পিঠা মানে বহুত দিন খোৱা নাই মাৰ হাতেৰে, সেইটো কাৰণে মায়ে ক'লে মই বনাম আৰু সেনেকৈ বুলি কোৱাৰ কাৰণে মায়ে বনালেও আৰু ধুনীয়াকৈ খাই ল'লোঁ আৰু বহুত ভাল লাগিলে। আমি তেতিয়াহ'লে চাহকণ খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। তোমাৰ কথাকে ক'ব